क'क्राझार जिल्ला बिसमुरि पुलिस आउटपोस्टनि बेन्दोंआव थानाय समरपुर गामिनि सोमदोन बसुमतारीनि नखराव आयेन बेरेखा बिलाथि जौनि कारखाना थांनाय 23 जुन खालार खालि गुवाहाटी एक्साइज डिपार्टमेन्ट आरो क'क्राझार जिल्ला एक्साइज डिपार्टमेन्टआ आयेन बेरेखायै बिलाथि जौनि कारखाना खालामनो नागिरनायखौ जब्द खालामनो हायो। मख'जाथावदि जब्द खालामनाय समाव सोमदोन बसुमतारीनि नखरजों लोगोसे खाथि खाला जायगानिफ्राय 50,000 बिलाथि जौनि खालि बथल, 95,000 बायदि रोखोम जौनि लेबेल, बथल मुख्रा होथेग्रा मेसिन, 60,000 नंखाय हलमार्क, 6,000 जौनि कार्टुन आरो गोबां बेसादफोरखौ बोखांनो हायो एक्साइज डिपार्टमेन्टआ। आयेननि बेरेखायै फसंनाय बेजाल जौनि कारखाना संनो मोन्दों। बेनि सायाव क'क्राझार जिल्ला एक्साइज डिपार्टमेन्टनि सुपारिनटेन्डेन्ट A.K. बयाननि खौरां मेल। क'क्राझार फारबा आपनालोक धन्यबाद जनाइছোঁ। आपनालोके जाने जो 23 तारिखे देवबार दिनाখন इटू এটা কেছ আমাৰ ইয়াত গুৱাহাটী কোকৰাঝাৰৰ বিছমুৰি থানা আণ্ডাৰৰ বিছমুৰিৰ সমৰপুৰত ইটো উদ্ধাৰ হৈছিলে আৰু এই গোটেই কেছটো আমাৰ গুৱাহাটী এক্সাইজ অফিচ আণ্ডাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ কমিশনাৰ এক্সাইজ আছাম এই কেছটো মানে ডিটেকশ্যন হৈছিলে। আৰু তাত আপোনালোকে অলৰেডি যিহেতু গম পাইছে, তাত ফিল্ডত আপোনালোকে যোৱা বুলি ক'লেই, তাত আমি মোটামুটি একেটা বস্তু পাইছিলোঁ। এটা হৈছে মেচিন ফৰ ফিক্সিং টেক টেপছ, সেই এটা মেচিন। তাৰপিছত ষ্টিল কণ্টেইনাৰ অফ কেপাচিটি 2000 লিটাৰ্ছ, যিটো ব্লেণ্ডিঙৰ কাৰণে ইউজ কৰা হয়। তাতে তেনেকুৱা এটা 2000 লিটাৰ এটা টেংক এটা পাইছিলোঁ কণ্টেইনাৰ। নাম্বাৰ 3 যে প্লাষ্টিক ষ্ট'ৰেজ কণ্টেইনাৰ, এই যে পানী চানী বা এনেকুৱা, তাতে 2000 লিটাৰ দুটা পাইছোঁ। ফেক হলোগ্ৰাম 51,000, বটল ফৰ কেপছ, এই কেপছবিলাক যে এইটো 52,000, বটল কেপছ এইটো 95,200টা। পেট বটলছ পোৱা হৈছে এৰাউণ্ড 10,270টা। গ্লাছ বটলছ মানে পেট বটলছ মানে সৰুটো মানে প্লাষ্টিকৰে, আৰু গ্লাছ বটলছ গ্লাছৰ এইটো হৈছে 35,850টা। ফেক লেবেলছ পাইছোঁ আমি 34,550টা। মনো কাৰ্টুন 6,000টা। ইণ্ডাষ্ট্ৰিয়েল গ্ৰেড কেৰামেল পাইছিলোঁ 100 kg। আৰু এই যিখিনি আমি লেবেল চেবেল পাইছিলোঁ, আপোনালোকে জানে এই লেবেলছবিলাক বেছিকেলি আছিলে অফিচাৰ চইচ, ইম্পেৰিয়েল ব্লু, মেকডলছ নাম্বাৰ 1 ফৰ চেল ইন অৰুণাচল প্ৰদেশ, মেকডলছ নাম্বাৰ 1 লাক্সাৰী ৰয়েল চেলিব্ৰেশ্যন হুইস্কি ফৰ চেল ইন মেঘালয়, লেবেলবিলাকত লিখা থাকে যে। গতিকে এইখিনি বস্তু আমি তাত পাইছিলোঁ, আৰু সেইখিনি আমি আপোনালোকে দেখিছে মোৰ অফিচত, তাত কেম্পাছত এইখিনি আমি অলৰেডি চিজ কৰি ৰাখিছোঁ। আৰু যিহেতু ইয়াৰ মেগনিটিউড অফ দ্য কেছ ইজ চ' বিগ, আৰু আমি যিহেতু আছামীটো নেপালোঁ, আমাক এই গোটেই সামগ্ৰীখিনি গুৱাহাটী এক্সাইজে আমাক হেণ্ড অভাৰ কৰিছিলে। গতিকে লোৱাৰ পিছত আমি আছামী যিহেতু নাপালোঁ, আমি আছামী বেছিকেলি আপোনালোকে জানে তাৰ নাম চন্দন বসুমতাৰী আছিলে। তেখেত আজি আমি একচুৱেলি আমি CRPC 41 আণ্ডাৰত তেওঁলোকক নটিচ দিছিলোঁ আজি আহিবলৈ। আমি 4জনক দিছিলোঁ, তেওঁলোক 4জনে এজনো নাহিল, এতিয়ালৈ অহা নাই। এজন হৈছে চন্দন বসুমতাৰী, 2 নম্বৰ মিনতি ব্ৰহ্ম, গোপীনাথ ব্ৰহ্ম আৰু কান্তেশ্বৰ বসুমতাৰী। এতিয়াও 5টালৈকে আমি চাম আহেনে নাই, যদি নাহেতো আকৌ এইটো হ'বই। আৰু যিহেতু ইয়াতে আমাৰ 3টামান কথা আমি জড়িত হৈ আছে। এটা হৈছে যে এইটো এই হিউজ এইটো মানে আপোনাৰ কি ইলিগেল ফেক্টৰী, ইয়াত কোনো টেকনিকেল এক্সপাৰ্ট নাই তাহাঁতৰ। তেওঁলোকে চিম্পলি হয়তো স্পিৰিটবিলাক আনি মিক্স কৰি পেলাই কালাৰ ব্লেণ্ডিংবিলাক অকণমান কৰি এই ফেক লেবেলবিলাক বটলত লগাই দিলে, এইটো মাৰ্কেটত বিক্ৰী কৰিলে। তাত দুটা আমাৰ হেল্থ হেজাৰ্ড এটা কুৱেশ্যন আহিলেহেঁতেন, কাৰণ খাই পেলাই হয়তো মানুহ মৰিব পাৰিলে। গতিকে এইটো এটা বিগ এচিভমেণ্ট ফৰ এক্সাইজ ডিপাৰ্টমেণ্ট। দ্বিতীয়তে ৰেভিনিউ পইণ্ট অফ ভিউ, আমাৰ এক্সাইজৰ ৰেভিনিউ বহুতখিনি আমাৰ লষ্ট হ'লহেঁতেন। গতিকে এইটো যিহেতু তেওঁলোকে জাষ্ট গোটেই বস্তুটো ছেটিং কৰি আছিলে, মানে এইটো তেওঁলোকে অপাৰেশ্যনেল হোৱা নাছিলে,
কিন্তু জাষ্ট এতিয়া ছেটিং কৰোঁতে এই বস্তুটো আমি ধৰিলোঁ গতিকে এইটো এটা আমাৰ কাৰণে বা সমগ্ৰ অসমৰ কাৰণে এইটো এটা এক্সাৰচাইজ পইণ্ট অফ ভিউৰ পৰা এটা খুব ভাল কথা আৰু ইয়াত তৃতীয়ত কথা যিহেতু হেল্থ এজ এ ষ্টেট এক্সেকাৰৰ কথা আছিলে আৰু কিছুমান কথা যি মানে আমি আমাৰ বিয়ণ্ড জুৰিছডিকশ্যনৰ পৰা এক্সাৰচাইজ ল' আছিলে গতিকে সেইকাৰণে আমি অলৰেডি আমাৰ অনাৰেবল DC কোকৰাঝাৰ ছাৰ SP ছাৰক আমি লগ কৰিছিলোঁ আৰু তেওঁৰ লগত আমি পৰামৰ্শ অনুসৰি এই কেছটো আমি FIR এটা লঞ্চ কৰিছোঁ এগেইনষ্ট ডেট চন্দন বসুমতাৰী আৰু কেছটো তেওঁলোকে নিশ্চয় অলৰেডি ল'ব লৈ তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত বাকীখিনি কাম কৰিব আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় আছে সেইখিনি কৰণীয় আমি তেওঁলোকৰ লগত লগ লাগি কৰিম গতিকে এইখিনিয়ে আমাৰ বেছিকেলি আৰু আপোনালোক যদি কিবা ক'ব লগা আছে ক'ব পাৰে বিক্ৰী কৰাই নাই বস্তুটো বনাবলৈ লৈছিলে আপোনালোক আমাৰ কোকৰাঝাৰৰ ফালৰ পৰা আপোনালোক ধন্যবাদ জনাইছোঁ আপোনালোকে জানে যোৱা 23 তাৰিখে দেওবাৰৰ দিনাখন এইটো এটা কেছ আমাৰ ইয়াত গুৱাহাটী কোকৰাঝাৰৰ বিষ্ণুপুৰী থানা আণ্ডাৰৰ বিষ্ণুপুৰীৰ চমৰপুৰত এইটো উদ্ধাৰ হৈছিলে আৰু এই গোটেই কেছটো আমাৰ গুৱাহাটী এক্সাইজ অফিচ আণ্ডাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ কমিশ্যনাৰ এক্সাইজ আছাম এই কেছটো মানে ডিটেকশ্যন হৈছিলে আৰু তাত আপোনালোকে অলৰেডি যিহেতু গম পাইছে তাত ফিল্ডত আপোনালোকে যোৱা বুলি ক'লেই তাত আমি মোটামুটি এইকেইটা বস্তু পাইছিলোঁ এটা হৈছে মেচিন ফৰ ফিক্সিং টেক কেপছ সেই এটা মেচিন তাৰপিছত ষ্টিল কণ্টেইনাৰ অফ কেপাচিটি 2000 লিটাৰ্ছ যিটো ব্লেণ্ডিঙৰ কাৰণে ইউজ কৰা হয় তাতে তেনেকুৱা এটা 2000 লিটাৰ এটা টেংক এটা পাইছিলোঁ কণ্টেইনাৰ নাম্বাৰ 3 হৈছে প্লাষ্টিক ষ্ট'ৰেজ কণ্টেইনাৰ এই যে পানী চানী বা এনেকুৱা তাতে 2000 লিটাৰ দুটা পাইছোঁ ফেক হলোগ্ৰাম 51,000 বটল ফৰ কেপছ এই কেপছবিলাক যে এইটো 52,000 বটল কেপছ এইটো 95,200টা পেট বটলছ পোৱা হৈছে এৰাউণ্ড 10,270টা গ্লাছ বটলছ মানে পেট বটলছ মানে সৰুটো মানে প্লাষ্টিকৰে আৰু গ্লাছ বটলছ আছে গ্লাছৰ এইটো হৈছে 35,850টা ফেক লেভেলছ পাইছোঁ আমি 34,550টা মনো কাৰ্টুন 6,000টা ইণ্ডাষ্ট্ৰিয়েল গ্ৰেড কেৰামেল পাইছিলোঁ 100 kg আৰু এই যিখিনি আমি লেভেল পাইছিলোঁ আপোনালোকে জানে এই লেভেলছবিলাক বেছিকেলি আছিলে অফিচাৰ চইচ ইম্পেৰিয়েল ব্লু মেকডলছ নাম্বাৰ 1 ফৰ চেল ইন অৰুণাচল প্ৰদেশ মেকডলছ নাম্বাৰ 1 লাক্সাৰী ৰয়েল চেলিব্ৰেশ্যন হুইস্কি ফৰ চেল ইন মেঘালয় লেভেলবিলাকত লিখা থাকে যে গতিকে এইখিনি বস্তু আমি তাত পাইছোঁ আৰু সেইখিনি আমি আপোনালোকে দেখিছে মোৰ অফিচত তাত কেম্পাছত এইখিনি আমি অলৰেডি চিজ কৰি ৰাখিছোঁ আৰু যিহেতু ইয়াৰ মেগনিটিউড অফ দ্য কেছ ইজ চ' বিগ আৰু আমি যিহেতু আছামীটো নেপালোঁ আমাক এই গোটেই সামগ্ৰীখিনি গুৱাহাটী এক্সাইজে আমাক হেণ্ড অভাৰ কৰিছিলে গতিকে লোৱাৰ পিছত আমি আছামী যিহেতু নাপালোঁ আমি আছামী বেছিকেলি আপোনালোকে জানে তাৰ নাম চন্দন বসুমতাৰী আছিলে তেখেত আজি আমি একচুৱেলি আমি CRPC 41 আণ্ডাৰত তেওঁলোকক ন'টিছ দিছিলোঁ আজি আহিবলৈ আমি 4জনক দিছিলোঁ তেওঁলোক 4জন এজনো নাহিল এতিয়ালৈ অহা নাই এজন হৈছে চন্দন বসুমতাৰী 2 নম্বৰ মিনতি ব্ৰহ্ম গোপীনাথ ব্ৰহ্ম আৰু কান্তেশ্বৰ বসুমতাৰী এতিয়াও 5টালৈকে আমি চাম আহেনে নাই যদি নাহেতো আকৌ এইটো হ'বই আৰু যিহেতু ইয়াতে আমাৰ 3টামান কথা আমি জড়িত হৈ আছে এটা হৈছে যে এইটো এই হিউজ এইটো মানে আপোনাৰ কি ইলিগেল ফেক্টৰী ইয়াত কোনো টেকনিকেল এক্সপাৰ্ট নাই তাহাঁতৰ তেওঁলোকে চিম্পলি হয়তো স্পিৰিটবিলাক আনি মিক্স কৰি পেলাই কালাৰ ব্লেণ্ডিংবিলাক অকণমান কৰি এই ফেক লেবেলবিলাক বটলত লগাই দিলে এইটো মাৰ্কেটত বিক্ৰী কৰিলে তাত দুটা আমাৰ হেল্থ হেজত এটা কুৱেশ্যন আহিলেহেঁতেন কাৰণ খাই পেলাই হয়তো মানুহ মৰিব পাৰিলে গতিকে এইটো এটা বিগ এচিভমেণ্ট ফৰ এক্সাইজ ডিপাৰ্টমেণ্ট দ্বিতীয়তে ৰেভিনিউ পইণ্ট অফ ভিউ আমাৰ এক্সাইজৰ ৰেভিনিউ বহুতখিনি আমাৰ লষ্ট হ'লহেঁতেন গতিকে এইটো যিহেতু তেওঁলোকে জাষ্ট গোটেই বস্তুটো ছেটিং কৰি আছিলে মানে এইটো তেওঁলোকে অপাৰেশ্যনেল হোৱা নাছিলে কিন্তু জাষ্ট এতিয়া ছেটিং কৰোঁতেই এই বস্তুটো আমি ধৰিলোঁ গতিকে এইটো এটা আমাৰ কাৰণে বা সমগ্ৰ অসমৰ কাৰণে এইটো এটা এক্সাইজ পইণ্ট অফ ভিউৰ পৰা এটা খুব ভাল কথা আৰু ইয়াত তৃতীয়টো কথা যিহেতু হেল্থ এজ এ ষ্টেট এক্সেকাৰৰ কথা আছিলে
আৰু কিছুমান কথা যি মানে আমি ডিৰেকশ্যন আমাৰ বিয়ণ্ড জুৰিছডিকশ্যন অফ এক্সাইজ ল আছিলে গতিকে সেইকাৰণে আমি অলৰেডি আমাৰ অনাৰেবল DC কোকৰাঝাৰ ছাৰ SP ছাৰক আমি লগ কৰিছিলোঁ আৰু তেওঁৰ লগত আমি পৰামৰ্শ অনুসৰি এই কেছটো আমি FIR এটা লঞ্চ কৰিছোঁ এগেইনষ্ট ডেট চন্দন বসুমতাৰী আৰু কেছটো তেওঁলোকে নিশ্চয় অলৰেডি ল'ব লৈ তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত বাকীখিনি কাম কৰিব আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় আছে সেইখিনি কৰণীয় আমি তেওঁলোকৰ লগত লগ লাগি কৰিম গতিকে এইখিনিয়ে আমাৰ বেছিকেলি আৰু আপোনালোকৰ যদি কিবা ক'ব লগা আছে ক'ব পাৰে বিক্ৰী কৰাই নাই বস্তুটো বনাবলৈ লৈছিলে